মাধৱদেৱ কলাক্ষেত্ৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নগৰ টিকেট ঘৰ মই টিকেট কাটিলোঁ 25 টকা টিকেট বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে এতিয়া বাৰিষা বতৰ মানুহ কম আহিছে খৰালি বহু মানুহ আহিব চাওক পৰিৱেশ মই ভিতৰৰ অংশলৈ এতিয়া গৈ থাকিম লাহে 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 মই দেখাবলৈ চেষ্টা কৰিম মাধৱদেৱ কলাক্ষেত্ৰ চাওক শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ চাওক ওপৰ বেনাৰখনলৈ চাওক কি সুন্দৰ দৃশ্য ভিতৰৰ অংশত বহুত ভাল ভাল বস্তু দেখিবলৈ পাব এয়া মানুহ আহিছে গৈছে মাধৱদেৱ কলাক্ষেত্ৰৰ এটা সুন্দৰ পুখুৰী আছে চাওক কি সুন্দৰ আটক ধুনীয়াকৈ বনাইছে চাৰিওফালে চাওক সমগ্ৰ অসমবাসী ইয়ালৈ আহক গুৰুজনাৰ পবিত্ৰ ঠাই কলাক্ষেত্ৰ চাৰিওফালে চাওক এই পুখুৰীটো চাওক এতিয়া পুখুৰীটোৰ সৈতে ফটো মাৰিছোঁ চাওক বহুত এটা ভয়ংকৰ পুখুৰী মাধৱদেৱ কলাক্ষেত্ৰৰ পুখুৰীটো অন্যতম আকৰ্ষণ মই আৰু আগুৱাই গৈ আছোঁ দেখাম লাহে লাহে ৰ'ব মাধৱদেৱ কলাক্ষেত্ৰৰ অন্যতম আকৰ্ষণ এজোপা সুন্দৰ গছ এই গছজোপালৈ মন কৰক ইয়াত অতিথি বহিছে ইফালে মন কৰক চাৰিওফালৰ পৰিৱেশ দেখাইছোঁ মই চাই থাকক কি সুন্দৰ কলাক্ষেত্ৰত সৰু সৰু ল'ৰা ছোৱালীক খেলিব পৰা কিছুমান চিষ্টেমেটিক বস্তু হৈছে আকৰ্ষণীয় আটক ধুনীয়াকৈ সজাইছে ইয়াত সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পাৰে ইয়াত আটক ধুনীয়াকৈ সজাইছে সৰু অংগৰে সৃষ্টি কৰি প্লাষ্টিকে বনাইছে ইয়াত সৰু সৰু ল'ৰা ছোৱালী খেলিছে ওলাইছে সোমাইছে গৈছে সুন্দৰ চাওক অজস্ৰ মানুহৰ ভিৰ গতিকে সমগ্ৰ অসমবাসীক মোৰ চেনেলটোৰ যোগেদি দেখাব বিচাৰিছোঁ চাওক অসমবাসীয়ে মাধৱদেৱ কলাক্ষেত্ৰ কেনেকুৱা আহক চাবলৈ আহক এইটো এটা সুন্দৰ ভ্ৰমণ এইটো শৌচালয় মহিলা শৌচালয় পুৰুষ ইয়াত মানে সকলো ধৰণৰ সুবিধা আছে গা ধোৱাৰ পৰা ধৰি শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ সুন্দৰ আকৰ্ষণ আটক ধুনীয়াকৈ মাধৱদেৱ কলাক্ষেত্ৰ সজাইছে সমগ্ৰ অসমবাসীয়ে মোৰ চেনেল চাব সমগ্ৰ অসমবাসীলৈ মই এৰি দিছোঁ তথা ভাৰতবাসীলৈ এৰিছোঁ এই কলাক্ষেত্ৰ অৱস্থিত লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টি নাৰায়ণপুৰত লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টি নাৰায়ণপুৰৰ চেণ্টাৰৰ ওচৰতে নাৰায়ণপুৰ হাই ছেকেণ্ডেৰীৰ ওচৰতেই আহি মই মাধৱদেৱ কলাক্ষেত্ৰ ভৱনৰ ওচৰত পাইছোঁহি বহুত ঘৰ আছে অৱশ্যে সকলোৱে নৃত্য উপভোগ কৰিব চাব এতিয়া আচৰিত ধৰণৰ নৃত্য ইয়াত চলি আছে প্ৰশিক্ষণ চলি আছে এইটো এটা সত্ৰীয়া নৃত্য সম্ভৱ গুৰুজনাৰ আদৰ্শৰ অনুপ্ৰাণিত এটা নৃত্য হয় নৃত্য চাওক কণ কণ শিশুসকলৰ নৃত্য মাধৱদেৱ কলাক্ষেত্ৰ কৰ্মশালা কলাক্ষেত্ৰৰ ভিতৰত পুখুৰী কাষতে বাহিৰত সুন্দৰ পৰিৱেশ ইয়াতে নৃত্য শিকাইছে সুন্দৰকৈ শিশুসকলে নৃত্য শিকাইছে কলাক্ষেত্ৰত কলা সংস্কৃতি চলিব কলাক্ষেত্ৰৰ মুখ্য আকৰ্ষণ নৃত্য এয়া
সমগ্ৰ অসমবাসী ভাৰতবাসীয়ে মোক কলাক্ষেত্ৰত প্ৰশিক্ষণ চলি আছে, সুন্দৰ নৃত্য শিকি আছে, প্ৰশিক্ষকৰ দ্বাৰা তেওঁলোকে শিকি আছে। ইফালে নামঘৰ, বৰনামঘৰ দেখাইছোঁ। সুন্দৰ পৰিৱেশ কলাক্ষেত্ৰ। ক্ষেত্ৰত সৰু সৰু ল'ৰা ছোৱালীয়ে ইয়াতেই ঘূৰি পকি আছে, তেওঁলোকৰ আনন্দত থাকিব নোৱাৰা হৈছে। চাওক সুন্দৰ কলাক্ষেত্ৰৰ পৰিৱেশটো সমগ্ৰ অসমবাসীয়ে চাব। চাওক মোৰ চেনেলটোৰ যোগেদি ডিম্বেশ্বৰ বৰা কৰোৰ কৰোৰ টকা খৰচ কৰি বনাইছে। এই কলাক্ষেত্ৰ লখিমপুৰ জিলা বিহপুৰীয়া নাৰায়ণপুৰ অৱস্থিত। নাৰায়ণপুৰ হাই ছেকেণ্ডেৰীৰ ওচৰত, নাৰায়ণপুৰ নগৰৰ ওচৰতে আছে। সকলো আহক শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ চাবলগীয়া। কলাক্ষেত্ৰৰ বিশেষ আকৰ্ষণ শংকৰী কলা কৃষ্টিৰ এয়া মূৰ্তি দেখা গৈছে। চাওক লগতে ইয়াতে গানো চলি আছে সৰু সৰুকৈ। কলা কেন্দ্ৰ, ইয়াতে বিভিন্ন শিল্পকলা দেখিবলৈ পাব ভিতৰত। অৱশ্যে ভিতৰত বস্তু চাবহে পাৰিব, কিন্তু মোবাইলে বা কেমেৰাত উঠাবলৈ নিদিয়ে তেওঁলোকে। শিল্পকলা চাওক, এয়া শিল্পকলা ভিতৰৰ অংশত বহুত আছে, ভিতৰত বহুত বস্তু আছে দেখিবলৈ পাব। সংগ্ৰহালয়, ইয়াতে বিভিন্ন বস্তু দেখিবলৈ পাব। বহুত ডাঙৰ হয় মাধৱদেৱ কলাক্ষেত্ৰ। শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ বিশেষ আকৰ্ষণ হৈছে এয়া। মই ওলাই আহিছোঁ, ইতিমধ্যে মই ঘৰলৈ যামগৈ। চাৰিওফালৰ পৰিৱেশ মই এবাৰ দেখাইছোঁ। চাওক মই ঘৰলৈ যাবলৈ ওলাইছোঁ, ইয়াতে ঘূৰিলোঁ। এইটো এটা মাধৱদেৱ কলাক্ষেত্ৰৰ বিশেষ এটা খেলাৰ সামগ্ৰী হয়, সৰু ল'ৰা ছোৱালীসকলে খেলে। কলাক্ষেত্ৰ ঘূৰিলোঁ গোটেই। নাৰায়ণপুৰত অৱস্থিত লখিমপুৰ জিলাত। এতিয়া মই গছৰ কাষত আহি গ'লোঁ, ভাগৰি পৰিছোঁ। মই গছৰ কাষত একদম ভাগৰি পৰিছোঁ। গছৰ কাষতে শুই থাকিম যেন লাগিছে, কৃষ্ণ প্ৰভু। গছৰ কাষলৈ আহিলোঁ আৰু এতিয়া মই ভাগৰি গৈছোঁ আৰু ইয়াতে শুম নেকি ঠিক নাই। এইয়াই গছৰ শুই আছোঁ মই। মাধৱদেৱ কলাক্ষেত্ৰ পাণ্ডুলিপি ভৱন চাওক, চাওক অৱশ্যে মই ইয়াৰ পৰা ওলাই আহিছোঁ। সুন্দৰ পৰিৱেশ, পুখুৰী আছে।